অভিনয় কৰি আছে থাকোঁতেতো আপোনাক হয়তো মাননি হিচাপে কিবা এটা আগবঢ়াইছে বৰ্তমান মুহূৰ্তত আপুনি কিমান পায় ভ্ৰাম্যমাণ জগতৰ পৰা মই নতুন আৰু প্ৰথম কাৰণে মই ইমান এটা খোজাও নাই কাৰণ মই শিকিব আহিছোঁ মোক 7,000কৈ দিয়ে প্ৰত্যেক মাহে মাহে 7,000ত হয়গৈনে মানে নহ'লেও মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ মই শিকি আছোঁ যদি ভাল কৰোঁ মই আগলৈ মানে এইটো কৰিব পাৰিম আৰু এতিয়া কিবাকৈ মিলাই আছোঁ চলি আছে চলি আছে আপুনি যেতিয়া প্ৰথম অভিনয় কৰিছিলে একেবাৰে যেতিয়া প্ৰথম অভিনয় ক'ত কৰিছোঁ বুলি কৈছিলে মই এটা গান কৰিছিলোঁ গানত প্ৰথম সেই ভিডিঅ' মানে গানৰ ভিডিঅ'টোৰ জৰিয়তেই এই জগতত মানে অহা হৈছিলে ত' আপুনি তেতিয়া কিবা মাননি হিচাপে পাইছিলে নেকি মই ফাৰ্ষ্টত মাননি পোৱা নাছিলোঁ আপুনি কেতিয়াৰ পৰা মাননি পাইছিলে যেতিয়া ফাৰ্ষ্ট গানটো কৰিছিলোঁ মাননি পোৱা নাছিলোঁ তাৰপাছত মই অৰ্ধাংগিনীখন কৰিলোঁ অৰ্ধাংগিনী কৰাৰ পাছত যেতিয়া ঘৰত আহিলোঁ অহাৰ পাছত মানে তাৰপাছত মই আৰু নেক্সট দুটা গান কৰিছিলোঁ সেই দুটাত গানত মই অলপ পাইছিলোঁ বহুত নহয় অলপ পাইছিলোঁ মাননি প্ৰথম সৰুৰ পৰাই যাব তেতিয়াতে আপুনি অভিনয় কৰি কিমান পাইছিলে প্ৰথম মানে কিবা এটাতো পাইছিলে এদিনত 11,000 পাইছিলোঁ 11,000 পাইছিলে 11,000 নহয় 1,000 1,000 পৰা আপুনি সেই অভিনয় 1,000 পৰা আহি বৰ্তমানলৈকে এতিয়া 7,000 হৈছেহি নহয়নে নিশ্চয় হাতৰ পৰা চাগে আৰু শূন্য বাঢ়ি গৈ থাকিব আশা কৰিছোঁ যিহেতু আৰু আগুৱাই যাওক বৰ্তমানলৈকে মাজনাগী থিয়েটাৰত কিমানটা পেণ্ডেলত কৰিছে এতিয়ালৈ 7টা হ'ল 7টা কৰিছে এই বছৰত এইবছৰত আজৰি সময়ত কি কৰে আজৰি সময়ত মই শুওঁ তাৰপাছত গান শুনো গান নিজে গায় নেকি নিজে নাগাওঁ এনেই কেতিয়াবা গুণগুণাই থাকোঁ আৰু যদি মই এই মুহূৰ্তত অকণমান গুণগুণাই দিবলৈ কওঁ পাৰিবনে পাৰিম আবেলি কেতিয়াবা বৰষুণ আহিলে মন যায় মোৰো তিতিবলে তুমি থকা হ'লে কথাটো নাচিৰে জুৰুলি জুপুৰি হ'বলে পৰি বিচনাতে ভাবি আছা চাগে মই অহাৰ কথাকে আগুৰি কলাপাত বতাহত নাছিলে তোমাৰো কি জানি মোলে মনত পৰে দেহি ঐ সঁচায়ে আছানো কিদৰে ভাবি ভাবি ৰাতি টোপনি নধৰে খুব সুন্দৰ লগত যেতিয়া জড়িত থাকে তেতিয়া হয়তো এতিয়া বিহু পাৰ হৈ গৈছে পূজা পাৰ হৈ গৈছে ঘৰলৈ মনত পৰে নপৰে বহুত মনত পৰে ঘৰলৈ মনত পৰে মানে যিদিনা কাতি বিহু আছিলে কাতি বিহুৰ দিনা মই মানে ৰুমৰ পৰা ওলোৱা নাই আৰু শুই অলপ দেৰিকৈ উঠিছোঁ মই ভাবিছোঁ মা ফোন কৰিব আৰু কাতি বিহুটোত মানে আমাৰ তাত মথনি পাতে ডাঙৰ উৎসৱ এটা পাতে সেইটোত মানে প্ৰতি বছৰে মই বহুত হেৰি কৰোঁ মানে উৎপতীয়া ছোৱালী মোৰো উৎপাত কৰি ফুৰোঁ তেনেকুৱা তাৰপাছত তেতিয়া সেইদিনাই পূজাও আছিলে শুই আছোঁ মায়ে ফোন কৰিছে মায়ে মানে কৈছে কি কৰি আছা মই লগ কান্দি দিছোঁ মানে দি পেলাই কৈছোঁ মা মই শুই আছোঁ একদম বহুত টোপনি মই পাছত কথা পাতিম দিয়া এনেকৈ ফোনটো মানে কাটি দিছোঁ বহুত মনত পৰিছে আপুনি কৈছিলে আগতে চিৰিয়েলত কাম কৰিছোঁ বুলি কৈছে এই মুহূৰ্তত যদি মই সুধোঁ যে চিৰিয়েলৰ যদি কোনোবা এটা যদি ডাইলগ ক'বলৈ কওঁ মনত আছেনে কিবা চিৰিয়েলৰ মই অৰ্ধাংগিনী কৰিছিলোঁ চিৰিয়েল অৰ্ধাংগিনী কৰিছিলোঁ তাত এজনী মই নাৰ্ছ হৈছিলোঁ সৰু কেৰেক্টাৰ এটা আছিলে সেনেকৈ ডাইলগটো ভালকৈ মনত নাই কিমানখন চিৰিয়েল কৰিছিলে এখন চিৰিয়েল কৰিছিলোঁ
আৰু এলবাম গান কৰিছোঁ। গানৰ অভিনয় আৰম্ভণি কৰিছিলে। হৈছিলে, হোৱাৰ পাছতে মানে মোৰ দেউতা ঢুকাই থাকিলে। ঢুকাই থকাৰ পাছত মোৰ ঘৰলৈ আহিবলগীয়া হ'ল, সেইকাৰণে মই নোৱাৰিলোঁ কৰিব। এই বৰ্তমান অভিনয় শিক্ষাটো আপুনি লৈছিলে নে দেখি শিকা নে অভিনয় শিক্ষা লৈছিলে? ক্ৰছ অভিনয় কৰিছিলে নেকি? নাই কৰা, ক্ৰছ কৰা নাই মই। ক্ৰছ কৰা নাই, এনেই দেখি শিকা? গাঁৱত শিকিছিলোঁ। গাঁৱত মোৰ এজন ছাৰ মানে কি তেখেতে নাটক কৰে। গাঁৱৰ নাটকত বহুত হেল্প কৰিছিলে মোক, মানে শিকাইছিলে। এনেই মানে হেৰি বুলি শিকা নাছিলোঁ, গাঁৱৰ নাটকখন কৰিব গ'লে এইটো হোৱা নাই সেনেকৈ কৰা, সেনেকৈ মই শিকিছিলোঁ। তেখেতৰ নামটো মই উচ্চাৰণ কৰিব লাগিব। তেখেতৰ নাম আছিলে ধ্ৰুৱজ্যোতি কৌশিক। ধ্ৰুৱজ্যোতি কৌশিক ছাৰে মানে প্ৰথম শিকাইছিলে? শিকাইছিলে, মোক আগুৱাই লৈ গৈছিলে। এই মুহূৰ্তত তেখেতক কিবা ক'বা নেকি ভিডিঅ'ৰ জৰিয়তে? ছাৰ, আপোনাক বহুত মিছ কৰিছোঁ, আৰু আপোনাৰ জৰিয়তে আপোনাৰ শিকোৱা শিক্ষাখিনিৰ কাৰণে মই আজি এইখিনি পাইছোঁ আহি। তাৰ বাবে আপোনাক বহুত 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 ধন্যবাদ। লগ পাই ভাল লাগিল। বহুখিনি নজনা কথা জানিলোঁ। লগতে বাকী দৰ্শকসকলকো জনাবলৈ সুবিধা পালোঁ। ইমান ব্যস্ততাৰ মাজতো এইকণ সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ আশা থাকিলে। আৰু আপোনাৰ শিল্পীময় জীৱনটো আৰু এখোজ আগুৱাই যাওক, তাকে কামনা কৰি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।